যে বড়ো মাধ্যমৰ শিক্ষকসকলে প্ৰথমে নিজৰ ছাত্ৰ ছাত্ৰীক যাতে ল'ৰা ছোৱালীক যাতে বড়ো মাধ্যমত মানে এডমিশ্যন দিয়ে তাৰ লগতে আৰু এনৰোলমেণ্ট ড্ৰাইভৰ কাৰণে আমাৰ শিক্ষকসকলৰ লগতে বিদ্যালয় পৰিচালনা কমিটিৰ লগত আমি বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাকে আদি বড়ো জনগোষ্ঠীয় যিমান আমাৰ মানে সংগঠন আছে সকলোৱে আমি তেওঁলোকৰ লগত একেলগে মানে আগবাঢ়ি আহিম। আচ্ছা, আজিকালিতো মানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱাটো এটা কালচাৰ হৈ গৈছে বা ইংলিছ মিডিয়ামত পঢ়োৱাটো এটা কালচাৰ হৈছে। এইটো কালচাৰটো কেনেকৈ নাইকিয়া কৰিব? এতিয়া ব্যক্তিগত খণ্ডৰ পৰা চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী অনা আৰু এই চৰকাৰী খণ্ডৰ বিদ্যালয়বোৰক মানে ভাল কৰিবৰ কাৰণে চৰকাৰে নতুন এটা শিক্ষানীতিৰ প্ৰয়োজন আছে, মাধ্যমিক শিক্ষানীতিৰ প্ৰয়োজন আছে। বৰ্তমান অসমত এটাই মাত্ৰ এটা জেনেৰেলাইজ শিক্ষানীতিৰে বৰ্তমান শিক্ষা বিভাগটো চলাই থকা হৈছে। ইয়াত মানে বড়ো মাধ্যমৰ বিদ্যালয় বহুত মানে পিছত মানে প্ৰতিষ্ঠা কৰা হৈছে বা অন্যান্য জনগোষ্ঠীয় ভাষা গাৰো বা মাৰ এই ধৰণৰ ভাষাৰ বিদ্যালয়বোৰ বহুত পিছত মানে প্ৰতিষ্ঠা কৰা হৈছে। গতিকে ইংৰাজী মাধ্যমৰ লগত তুলনা কৰি বা অন্য মাধ্যমৰ লগত তুলনা কৰি যদি এই মাধ্যমিক যিবোৰ ভাষাৰ বিদ্যালয়সমূহ আছে এইসকলক যদি পৃথকে যদি যত্ন লোৱাৰ এটা এডুকেশ্যনেল নতুন মাধ্যমিক ভাষা নীতিৰ প্ৰৱৰ্তন নকৰে তেতিয়াহ'লে থলুৱা ভাষাৰ বিদ্যালয়বোৰ মানে শংকা অহাটো নিশ্চিত। ইয়াত দেখা গৈছে যে অসম চৰকাৰে মিনিমাম স্কুল আৰু মেক্সিমাম টিচাৰ এই চিন্তা চৰ্চাৰে আজি যিসকল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম সেই বিদ্যালয়বোৰক অন্য এখন বিদ্যালয়ৰ লগত চামিল কৰিবলৈ কাৰণে গৈ আছে আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে এই বছৰতে 2441খন বিদ্যালয়ত চামিলকৰণ কৰিছে। তো এই ধৰণে চৰকাৰী বিদ্যালয়বোৰৰ যদি সংখ্যা কমি গৈ থাকে তো অসমত অসমীয়া বড়োকে আদি কৰি মাধ্যমিক ভাষাৰ বিদ্যালয়বোৰ এটা সময়ত সংকটত উপনীত হ'ব লাগিব। আৰু আমি দেখিছোঁ যে BTC অঞ্চলত কোকৰাঝাৰ জিলাত প্ৰায় 52খন বিদ্যালয়, চিৰাং জিলাত 32খন আৰু এই বাক্সা জিলাত 47খন আৰু ওদালগুৰি জিলাত 50খনতকৈ অধিক বিদ্যালয়ত এই চামিলকৰণ প্ৰক্ৰিয়াৰে এতিয়া নিশেষ হ'বলৈ গৈ আছে। গতিকে সেইকাৰণে আমি বড়ো সাহিত্য সভাই বড়ো মাধ্যমৰ শিক্ষকসকলৰ লগতে BTCৰ শিক্ষা বিভাগক লগত লৈ আমি শিক্ষকসকলৰ লগত মত বিনিময় সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি এই সভাৰ জৰিয়তে শিক্ষক আৰু ৰাইজক অনুৰোধ কৰিছোঁ যাতে মাধ্যমিক ভাষাবোৰ জীয়াই ৰখাৰ কাৰণে সকলোৱে আগবাঢ়ি আহে। যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ প্ৰতি আমাৰ ৰাইজৰ বেছি ধাউতি বাঢ়িছে সেই সময়তে এটা কথা নিশ্চিত হৈ পৰিছে যে এই ধৰণে গৈ থাকিলে অসমত থলুৱা ভাষা আৰু সাহিত্যৰ আৰু শিক্ষাৰ মাধ্যমত এক মানে সংকট আহি পৰিব।